হয়তো আজি আপোনালোকক একদম ৰুমৰ ওচৰতে এখন মাছৰ বজাৰ আছে তো তালৈকে লৈ যাওঁ বলক এখেতৰ প্ৰকৃত ঘৰ হয় বিহাৰত মাৰাঠী সম্প্ৰদায়ৰ লোকসকলে মাছ মাংসটো খুব কমকৈ খায় আৰু যদি ইয়াতে বেছিকৈ খায় মাছ মাংস অন্য ঠাইৰ পৰা অহা লোকসকলেহে খায় আৰু ইয়াতে মাছ আপুনি যেনেকৈ বিচাৰে তেনেকৈ ধুনীয়াকৈ কাটি দিব এইখনত ইমান সৰু ভাল মাছ নাপালোঁ তো এখন বেলেগত যাওঁ বলক মই ভাবোঁ কামৰ কোনো সৰু ডাঙৰ নাই কাম সদায় কাম হয় আৰু সকলোৱে নিজৰ নিজৰ কামত নিজেই মাষ্টাৰ হয় এওঁলোক দুজনে হাজবেণ্ড ৱাইফ হয় আৰু ছোৱালীজনীও কেতিয়াবা মই থকা দেখিবলৈ পাওঁ কিন্তু আজি নাই বজাৰৰ পৰা মই সৰু মাছ আনিলোঁ আৰু আনি এই মাছটো মই এটা বেলেগ প্ৰকাৰে বনাই আছোঁ চাই থাকক ইয়াত মই বেলেগকৈ একো লোৱা নাই নহৰু দুটামান লৈছোঁ পিঁয়াজ লৈছোঁ হালধি অকণমান দি দিছোঁ নিমখ অকণমান দিছোঁ আৰু নৰসিংহৰ দুটামান পাত দিছোঁ আৰু এইখিনি মিক্স কৰি পেলাই দি দিছোঁ আৰু কলপাতেৰে মেৰিয়াই মই এনেদৰে গাঁঠি দি দিছোঁ মেইন কথা কি জানেনে কলপাতত বনোৱা সকলোবোৰ বস্তুৰে এটা বেলেগ সোৱাদ হয় ইয়াতে মই 1.5 গিলাচমান পানী দিছোঁ আৰু মাছেৰে মেৰিয়াই লোৱা কলপাতৰ এইটো দি দিছোঁ প্ৰায় 20 মিনিটমান হোৱাৰ পিছত মই নমাই লৈছোঁ আৰু নমাই এতিয়া মই এইটো পুৰিম অকণমান সময় কলপাতটো পুৰি গ'লেও কথা নাই ভিতৰত মাছটো আছেই এনেদৰে কৰিলে মাছত স্মকি ফ্লেভাৰটো আহে যিটো অকণমান ভাল লাগে বহুতে ভাবিব পাৰে যে এনে কৰাতকৈ মাছৰ ভাজি বনাই দিয়েই ভাল কিন্তু মাছৰ ভাজিত যিটো এটা সোৱাদ পোৱা যায় এনেদৰে বনালে তেনেকুৱা সোৱাদ পোৱা নাযায় সম্পূৰ্ণ বিপৰীত পোৱা যায়